মোবাইল বন্ধ কৰিব লাগে। হয় ছাৰ। মোবাইল বন্ধ কৰিলে মোৰ দেখোন বহুত অসুবিধা হ'ব। এই তোৰ মাত্ৰ অসুবিধা নহয়, পৃথিৱীৰ চবৰে অসুবিধা হ'ব। তই এটা কাম কৰ, মই এখন থিয়েটাৰ খুলিম, তই ভালকে চলাবি। লালবাতি জ্বলাম। আম্বানীটো তাৰ মানুহটোৱে আমাৰ টাইমখিনিহে বৰবাদ কৰি দিব। যাব কওকচোন। আপুনি এটা কাম কৰকচোন, আপুনি এবাৰ গৈ তেখেতৰ কি হৈছে ভালকে এবাৰ সোধক, ঠিক আছে? কথা নাই বতৰা নাই, মোবাইল বন্ধ কৰিব দিছে যে, কি মানে এইবিলাক? এতিয়াতো মোবাইলৰে জামানা, এইবোৰ কথা শুনিলে মানুহে বেয়াহে পাব আপোনাক। কিন্তু মই কিমান অসুবিধাত পৰি আছো জানে? আপুনি কি অসুবিধাত পৰিছে? নাই 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 নাই, আপোনাক ক'ব নোৱাৰি। লাজ মানৰতো এটা কথা আছে। ইয়াত আকৌ লাজৰ কথাটো ক'ৰ পৰা আহিল বাৰু? তাকেতো আমাৰ লাজ নালাগে দিয়ক, আপুনি আৰম্ভ কৰক। নহয় মানে